Hey guys, good morning everyone. কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আটাইৰে ভাল। আকৌ এবাৰ পুনৰ আপোনালোকৰ আগত ওলাই পৰিলোঁ আজি মিনি ব্লগৰ সৈতে। গা পা ধুই একদম ফ্ৰেছ হৈ কিবা অকণমান খাই ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰি এনেকৈ বহি আছোঁ বাহিৰৰ উপভোগ কৰি আৰু এনেতে দুপৰীয়া সময়ত বাহঁতে ঘৰলৈ বুলি যাবৰ কাৰণে লৈছে। ইফালে ভিন্ন গাড়ী চাফা কৰাত লাগি আছে আৰু ইফালে মা তাৰপাছত বহি আছে তাৰপিছতে ইফালে বাইদেউ যাবৰ কাৰণে ওলালে। এফালে আকৌ গাড়ীত বহি লৈ বুলি টালি টোপোলা লৈ ভিনদেউৱে মাক কৈ আছে যে নেক্সট ছানডে যাবৰ কাৰণে আৰু এনেতে মোকো ক'লে যাবৰ কাৰণে তাকে। তাৰপিছত বাহঁতেও গ'ল, ময়ো কাপোৰ কানি ধুই মেলি একদমবাৰে শুকাবলৈ গ'লোহি বাহিৰত। শুকাই মেলি লৈ একেবাৰে আপোনালোকক ইভিনিং টাইমত লগ পাইছোঁহি। এয়া সদায়ৰ দৰে গাখীৰ চাহ এয়া বনাই আছোঁ বৰ্তমান এতিয়া মই